Happy. সব ৰেডি হৈ গৈছে পূজাৰ। গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। চ' কালি মোৰ জন্মদিন আছিল, জন্মদিন উপলক্ষে সত্যনাৰায়ণ পূজা এখন আছিল। চ' মই কালিৰ দিনটোত কি কৰিছোঁ চ' আপোনালোকে দেখা পাব। চ' চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম কুঁৱলীৰ মাজেৰে, চাই ল'ব পাৰে গোটেই বগা বগা। চ' আজি সোনকালে উঠিছোঁ কাৰণ কথাটো কৈ দিয়ে আছে কি কৈছোঁ। চ' আজিৰ দিনটো আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব একদম। এই দিনটো মোৰ আৰম্ভ হৈছে এনেকৈ গোটেই বগা বগা দি, চাই ল'ব পাৰে। মৰ্ণিং বাঁহী মুখেৰে বোলে কিবা গিফ্ট দিয়ে, কিবা গিফ্ট দিয়ে চাই লওক কি। থেংক ইউ। চ' দোকানতে দিছে। চ' বস্তুটো মই খুলি পেলাই আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ কি দিব। চাওঁ কি দিয়ে, খুলি লওঁ। লাগে ৱাও, চালিয়া দিছে চালিয়াকে। থেংক ইউ ছ' মাছ। ফ্ৰেণ্ড নাছিলে, চ' আজি ফাৰ্ষ্ট টাইম দিছে, বঢ়িয়া লাগি গ'ল। মৰ্ণিং উঠি পেলাই গিফ্ট পাই গ'লোঁ। চ' গাইজ মই কৈছোঁ ন, চ' আজি মোৰ জন্মদিনৰ দিনাখন সত্যনাৰায়ণ পূজা এখন পতা হয়। চ' পূজাৰ কাৰণে এতিয়া ব্যস্ত হৈ আছোঁ। চ' সেয়ে আৰু ৰাতিপুৱাৰ পৰা মানে কি কয় ষ্টৰীৰ ওপৰত মেনশ্যন, হোৱাটছএপৰ ষ্টেটাছ এইবিলাক ৰিপ্লাই দি থাকোঁতে কি কয় গা ধুবই সময় পোৱা নাছিলোঁ। চ' এইমাত্ৰ জাষ্ট মই গা পা ধুই ল'লোঁ। চ' ইয়াতে আজি নাৰায়ণ পূজা হ'ব। নাৰায়ণ পূজাৰ সামগ্ৰীবিলাক চব ৰেডি কৰিলোঁ ৰাতিপুৱাৰ পৰা কাম চাম কৰি। চ' ইয়াতেও কিছুমান বস্তু আছে, মই আপোনালোকক বেক কেমেৰা দি দেখাই। চ' আজি ৰেডি কৰিলোঁ। চ' এতিয়া কামত লাগি আছোঁ আৰু আজি বাৰ্থডে বুলি আৰু সেইটোৱে আৰু এনেকৈ পতা নাই, মানে ইমান লগ চগ কাকো মাতা নাই বাৰু। ঘৰৰ পৰিয়ালে একেলগে চব মানে মোৰ সৰুৰ পৰাই নাৰায়ণ পূজা পাতি আছে। চ' কি কয় বাৰ্থডে। চ' পূজাখন হ'ব আৰু সেইটোৱে আৰু বেছি একো মানে যোগাৰ পাতি কৰা নাই আৰু অলপমান বজাৰত যাব আছে। চ' মই বজাৰত যাই কিবা অকণমান বস্তু আনিব লাগে। তাৰপিছত কিবা অকণমান দৰকাৰী বস্তু আৰু সেইখিনি অনাৰ পিছত কিবা কাম কৰিব লাগে। চ' সেইখিনি কৰি ল'ম আৰু এই কি জোচ, এইকেইটা বাচ্চা বাৰ্থডে পূৰা ৰাতিপুৱাৰ পৰা একদম হাল্লা কৰি আছে। যাব কি কয় কিবা এটা আনিব লাগে ন, সেই মিঠাই আনিব লাগে অকণমান, কিবা এটা বস্তু মই আনি আছোঁ যাই পেলাই। 5টা মানত আৰম্ভ হ'ব। চ' বামুণ আহি গৈছে আৰু ৰাতি পূজাত চাগে মই বহিম আৰু দেউতাই ৰাতি খানা যি হ'ব মানে নিৰামিষ। চ' দেউতাই বনাই আছে। চ' মই দেখাই আছোঁ আপোনালোকক। বনাই আমাৰ পাকঘৰতে বনাই আছে দেউতাই। চাওঁ। হেল্ল'। ইয়াত টিকলি আহি গৈছে, কিমত আহি গৈছে। থেংক ইউ। এয়া কিবা এটা গিফ্ট এটা দিছে। চ' কিবা দিছে অলপ পিছত আনবক্সিং কৰিলে আপোনালোকে গম পাব আৰু কি দিছে, হয়নে নহয়? ইয়াত জেঠিয়ে কিবা গিফ্ট দিছে। চ' হাই কৈ দিয়ে। মুখখন নুঠালি। এস্থেটিক বয় আহি গৈছে, নতুন এস্থেটিক বয়, বডি বিল্ডাৰ। খিনি বস্তু ৰেডি হৈ গৈছে, মই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, চব ৰেডি হৈ গৈছে। অলপমান পিছত মই মোৰ ড্ৰেছটো চেঞ্জ কৰি ল'ম। চ' বামুণজন আহিব আকৌ, ৰেডি কৰি পেলাই চব গুচি গৈছে। অহাৰ পিছত পূজাত বহিম আৰু চব ৰেডি হৈ গৈছে পূজাৰ। কেকটো কাটিম মানে অলপমান পিছত পূজাত বহিম ন। চ' সেইকাৰণে এতিয়া আমাৰ ঘৰৰ চব মানুহ আছে। ইয়াতো কিবা আছে, ইয়াত ইনু বৰ্মা, হিয়া, টিকলি, মনু জেঠি, কিম আৰু তিনটি পেহী আৰু দেউতা আহি গৈছে এইফালে। মাৰো নেকি? Happy birthday to you. Happy birthday to you. Happy birthday, dear Sonu. Happy birthday to you.
বাকি সবকে দিয়া আমি নাখাওঁ মই নাখাওঁ বাকি এটা দিছো নিজৰ বাৰ্থডেত মই নিজে মুখত কেক দিয়া নাই কাৰণ কেকত কণী আছে ন এগলেছ নানিলোঁ চ' পূজাত বহিম ন সেইকাৰণে মই নিজে মুখত কেকটো দিয়া নাই কেকটো খালি কাটি থৈ দিছোঁ ইয়াৰ পিছত পূজাত বহিম চ' তাৰপিছত মই নিজৰ বাৰ্থডে কেক মই নিজে খাম খালা এতিয়া ৰেডি হৈ গৈছোঁ মোৰ গেটআপত চ' এয়া চাব পাৰে পূৰা ৰেডি আৰু এয়া নৱ আহি গৈছে এয়া নৱ আহি গৈছে পূজাত একদম পূৰা সময় টাইমত টাইম মেইনটেইন কৰি আছে পূৰা বিষ্ণু সর্বে কলপাতখন দি তাৰ ওপৰত শৰাইখন দিবা তাৰপিছত চাকিটো দিবা কলপাতখন অলপ ফালি লোৱা ফালি পেলাই চাকি আৰু ভিডিঅ' কৰিছে নেকি পূজা চেজ হ'ল চ' মই কিবা এটা পিন্ধি লওঁ তেতিয়াৰ পৰা বহি আছিলোঁ হৈ গৈছে ন পূজা চেজ হ'ল ন পূজা চেজ হৈ গ'ল এতিয়া খানাটো হ'ব আৰু নে কি কোৱা কি কয় এনেই কৈ আছে গৰু আহি গৈছে নৱ দেৱাশিষ বা চা আজি বাৰ্থডেৰ ওপৰত ভিডিঅ' খানা কেনেকুৱা চাওঁ পঢ়ি চাওঁ বাই 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 লগৰবিলাকক মাতা নাই ইহঁত তিনিটাকে মাতিছিলোঁ ইহঁত তিনিটা আহিছে আৰু সেয়াই আৰু সেই মই দেখাইছোঁ মই ভাত খাব বহি গৈছোঁ লাষ্টত একদম মাহঁত বহি আছে চ' এতিয়া ভাতটো খাই লওঁ চালিয়াকৈ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট আপোনালোকৰ মতে কৰিব যি কৰে কৰিব আৰু ভাগৰ লাগি গৈছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই মাত্ৰ খালোঁ খাইছি ভালকৈ ভাত খাব নোৱাৰিলোঁ চ' বাই বাই দিলেন টাটা